ADRE 2.0 2024 অর্থাৎ আসাম ডাইরেক্ট রিক্রুটমেন্ট এক্সাম দ্বিতীয় পর্যায় 2024 ক্লাস 3 সিলেবাস আজি এই ভিডিওত আপুনি পাব আসাম স্টেট রিক্রুটমেন্ট কমিশনারে ইস্যু করা নোটিফিকেশন মর্মে ইহতে মার্কস ডিস্ট্রিবিউশন যেনেকে কৰিছে ডিটেইলস আপুনি এই ভিডিওত পাব গৈ আছে কোনটো সাবজেক্টত কিমান নম্বৰ কেনেকে আপুনি প্ৰিপাৰেচন লব নেগেটিভ মার্কস আছে না নাই এই গুটেইখিনি বস্তু মই আজি আপোনালোকক জনাব গৈ আছো ভিডিও স্কিপ নকৰি শেষলৈকে ভিডিওটো চাওক আমাৰ নোটিফিকেশন আপোনালোকৰ সন্মুখত মই গুটেই নোটিফিকেশনটো অৰ্থাৎ সিলেবাস ডিটেইলসটো আপোনালোকক জুম কৰি মই দেখাই যাম স্টেপ বাই স্টেপ দেখাই যাম ধৈৰ্য ধৰি অলপ বস্তুখিনি বুজাৰ কাৰণে চেষ্টা কৰক এই নোটিফিকেশনটো অৰ্থাৎ এই সিলেবাসটো SLRC ক্লাস 3 অৰ্থাৎ স্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনাৰ ইস্যু কৰিছে এটো আৰু ক্লাস 3 কাৰণে ক্লাস 3 এই এডভাৰটাইজ মৰ্মে আপোনালোকে যদি চাই তেতিয়া হলে ক্যাটাগৰি কেটা আছে চাব পাৰিব ক্যাটাগৰি তিনিটা আছে A B C এই ক্যাটাগৰি কেটা কি আছে A এটো চাক মই আপোনালোকক দেখাইছো হাইলাইট কৰি B and C এই তিনিটা ক্যাটাগৰি A ক্যাটাগৰিত কি আছে ফৰ ব্যাচেলার্স ডিগ্ৰী লেভেল পোষ্ট প্যাটার্ন অফ কোয়েশ্চন পেপার ফর রিটেন টেস্টৰ কাৰণে কোয়েশ্চন পেপাৰৰ প্যাটার্ন এটো A ক্যাটাগৰিত কোন কেজন আছে A ক্যাটাগৰিত আছে ফৰ ব্যাচেলার্স ডিগ্ৰী লেভেল পোষ্ট যি কেজন গ্ৰেজুৱেট হে কেজনৰ কাৰণে আৰু হাই সেকেন্ডাৰী লেভেলৰ কাৰণে B ক্যাটাগৰিত ৰাখিছে ঠিক তেনেকৈ C ক্যাটাগৰিত কি আছে C ক্যাটাগৰিত আছে আপোনাৰ মেট্ৰিক লেভেলৰ এটো ফৰ SSLC লেভেল পোষ্ট টু ড্ৰাইভাৰ পোষ্টৰ কাৰণে এই তিনটা ক্যাটাগৰিত সিলেবাসটো ডিস্ট্ৰিবিউশন কৰিছে স্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনাৰে কৰিছে তো প্ৰথমে চাওক A ক্যাটাগৰিৰ সিলেবাসটো কেনেকুৱা A ক্যাটাগৰিত আমি পাই আছো ফৰ ব্যাচেলার্স ডিগ্ৰী লেভেল পোষ্টৰ কাৰণে প্যাটার্ন অফ কোয়েশ্চন পেপাৰ এক নম্বৰত কি আছে সাবজেক্টটো মই জুম কৰি আপোনালোকক দেখাম সোশ্যাল স্টাডিজ নাম্বাৰ অফ questions approximately 30 নাম্বাৰ অফ কোয়েশ্চন পেপাৰ কিমান হ'ব 30 হেতু সোশ্যাল স্টাডিজত আৰু প্ৰতিটো কোয়েশ্চনত এক নম্বৰকে থাকিব প্ৰতিটো কোয়েশ্চনত কিমান থাকিব এক নম্বৰ দুই নম্বৰত আছে জেনাৰেল নলেজ এইটো জেনারেল নলেজ কিমান নম্বৰ আছে 35 কোয়েশ্চন কিমানটা থাকিব 35 টা কোয়েশ্চন থাকিব নম্বৰ কিমান আছে এক নম্বৰকে প্ৰতিটো কোয়েশ্চনত অৰ্থাৎ 35 মাৰ্কসৰ কাৰণে আমি পৰীক্ষা দিব লাগিব জেনারেল নলেজৰ কাৰণে ঠিক তেনেকৈ 3 নম্বৰত আছে লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি ৰিজনিং আৰু মেণ্টেল এবিলিটিত 20টা প্ৰশ্ন আহিব প্ৰতিটো প্ৰশ্নত এক নম্বৰকে থাকিব তাৰ মানে জেনারেল এবিলিটি আৰু জেনারেল ৰিজনিং আৰু মেণ্টেল এবিলিটিত আপুনি 20টা প্ৰশ্নৰ উত্তৰ কৰিব লাগিব 4 নম্বৰত আছে জেনারেল ম্যাথমেটিক্সত টোটাল 30টা প্ৰশ্ন থাকিব এটো চাক 30টা প্ৰশ্ন প্ৰতিটো প্ৰশ্নৰ এক নম্বৰকে থাকিব তো ম্যাথছৰ কাৰণে আপুনি 30টা প্ৰশ্ন উত্তৰ কৰি আহিব লাগিব যদি আমাৰ গ্ৰেজুৱেট লেভেল ক্যান্ডিডেট কেজনে ম্যাথছৰ বস্তুখিনি টাৰ্গেট কৰিব পাৰে অনাহে ক্ৰেক কৰিব পাৰিব মোৰ বিশ্বাস আৰু ইয়াৰ যাৱতীয়
সহায় সহযোগ ভিডিঅ' মোৰ ফেচবুক চেনেলতে পাব সমাচাৰ পাঠশালা গোটেইখিনি প্ৰিভিয়াছ ইয়াৰৰ আৰু 2024ৰ আহিবলগীয়া যেটো পৰীক্ষা এই গোটেইখিনি বস্তু আমি আগবঢ়াম গতিকে আপোনালোকে সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব গোটেইখিনি বস্তু এতিয়াৰ পৰা কমকৈ আপুনি প্ৰিপাৰেচন লৈ থাকক তাৰ পিছৰ বস্তুটো কি আছে 5 নম্বৰত আছে জেনাৰেল ইংলিছ জেনাৰেল ইংলিছত 10টা প্ৰশ্ন আহিব এটো জেনাৰেল ইংলিছ 10টা প্ৰশ্ন আহিব প্ৰতিটো প্ৰশ্নত 1 নম্বৰকে থাকিব আপোনালোকে চাব পাৰিছে ইয়া 1 নম্বৰকে থাকিব প্ৰতিটো প্ৰশ্নত জেনাৰেল ইংলিছত 10টা প্ৰশ্ন তাৰ পিছত আহিছে আপোনাৰ ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজ ইয়াত 25টা প্ৰশ্ন আহিব প্ৰতিটো প্ৰশ্নত 2 নম্বৰকে থাকিব মোট সময় 3 ঘণ্টা টোটাল কোৱেশ্চন থাকিব 150 মনত ৰাখিব আৰু টোটাল মাৰ্কস হৈছে আপোনাৰ 175 তাৰ মানে গ্ৰেজুৱেট লেভেল ক্যান্ডিডেট কেজনে 150 কোৱেশ্চন পাব আৰু টোটাল নম্বৰ 175 থাকিব আৰু এটা বস্তু আপোনালোকৰ কিন্তু নেগেটিভ মাৰ্কস আছে গতিকে সাৱধান যেতিয়া প্ৰশ্নৰ উত্তৰ কৰিব যধেমতে জনা নজনা এনেকৈ নকৰিব জনাকেটা নকৰাই ভাল মোৰ মতে কাৰণ প্ৰতি 4টা প্ৰশ্নৰ বিপৰীতে আপোনালোকৰ 1 নম্বৰকে কটা যাব গতিকে জনা প্ৰশ্নৰ যিকেটা কৰিব তাৰ তুলনাত আকৌ যদি আপোনালোকে নজনা প্ৰশ্নৰ উত্তৰ কৰি আহে আৰু ভুল হয় তেতিয়াহলে জনা নম্বৰৰ পৰা আপোনালোকৰ মাৰ্কস কটা গৈ থাকিব এতিয়া ক্যাটেগৰি বি লৈ আহক ক্যাটেগৰি বি হৈছে আপোনাৰ হায়াৰ সেকেন্ডাৰী লেভেল পোষ্টৰ কাৰণে এটো কুৱেশ্চন পেপাৰটো আগৰ নিচিনাকে আপোনাৰ সোশ্যাল ষ্টাডিজ আছে জেনাৰেল নলেজ আছে লজিক্যাল ৰিজনিং আছে মেন্টাল এবিলিটি আছে জেনাৰেল ইংলিছ আছে আৰু জেনাৰেল ম্যাথমেটিক্স আছে ইয়াত কিন্তু আপোনাৰ ৰিডিং কম্প্ৰিহেনশন আৰু ইংলিছ ল্যাঙ্গুৱেজ এই দুটা টপিক আমাৰ নাই হায়াৰ সেকেন্ডাৰী লেভেলত তাৰমানে গ্ৰেজুৱেট লেভেলত 6 নম্বৰত যেটো টপিক আছিল হায়াৰ সেকেন্ডাৰী লেভেলত আমাৰ সেই টপিকটো নালাগে মাৰ্কসৰ অলপ ডিস্ট্ৰিবিউশনটো ইফাল কৰিছে গ্ৰেজুৱেট লেভেলৰ লগত সোশ্যাল ষ্টাডিজত 30 মাৰ্কস আছে গ্ৰেজুৱেট লেভেলতো সেই 30 আছে জেনাৰেল নলেজত গ্ৰেজুৱেট লেভেলত 35 হায়াৰ সেকেন্ডাৰীত 30 লজিক্যাল ৰিজনিং আৰু মেন্টাল এবিলিটিত 20 দুয়োটাতে 20 জেনাৰেল ইংলিছত গ্ৰেজুৱেট লেভেলত আছিল আপোনাৰ 10 নম্বৰ হায়াৰ সেকেন্ডাৰীত কিন্তু 35 হায়াৰ সেকেন্ডাৰীত বেছি আছে এটো সব 35 এটো আৰু ম্যাথমেটিক্সত গ্ৰেজুৱেট লেভেলত 30 নম্বৰ আছিল হায়াৰ সেকেন্ডাৰী লেভেলত কৰিব লাগিব 35 এটো ইয়াত প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকে থাকিব হায়াৰ সেকেন্ডাৰী লেভেলত টোটাল 150 কোৱেশ্চন থাকিব টোটাল মাৰ্কস থাকিব 150 গ্ৰেজুৱেট লেভেলত কিমান আছিল 150 কোৱেশ্চন টোটাল মাৰ্কস 175 মনত ৰাখি যাব নেক্সট আমি সি ক্যাটেগৰীলে আহো এতিয়া সি ক্যাটেগৰী অৰ্থাৎ এছএছএলসি অৰ্থাৎ মেট্ৰিক লেভেল পোষ্টৰ কাৰণে যেটো ড্ৰাইভাৰ পোষ্ট আছিল সেই ড্ৰাইভাৰ পোষ্টৰ কাৰণে আমাৰ লেভেল সি এটো আপোনালোকে চাব পাৰিছে ড্ৰাইভাৰ পোষ্টৰ কাৰণে প্যাটাৰ্ন অফ কোৱেশ্চন পেপাৰটো কি আগৰ দৰে সোশ্যাল ষ্টাডিজ আছে 20 নম্বৰ 20টা প্ৰশ্ন 1 নম্বৰকে জেনাৰেল নলেজ 30টা প্ৰশ্ন 1 নম্বৰকে লজিক্যাল ৰিজনিং আৰু মেন্টাল এবিলিটি 20টা প্ৰশ্ন থাকিব 1 নম্বৰকে জেনাৰেল ইংলিছত 30 নম্বৰ জেনাৰেল ম্যাথমেটিক্সত 30 নম্বৰ रोड ट्रांसपोर्ट यार ऊपरत থাকিব 20 নম্বৰ গতিকে দেখা গল যে সি ক্যাটেগৰী অৰ্থাৎ মেট্ৰিক লেভেল ক্যাটেগৰীটোত আমাৰ এটা টপিক বেছি আছে হায়াৰ সেকেন্ডাৰীতকে সেই টপিকটো হৈছে আপোনাৰ रोड ट्रांसपोर्ट কাৰণ এটো আপোনাৰ
ড্ৰাইভাৰ পোষ্টৰ লগত ৰিলেটেড সেইটো চাওক গতিকে আমি ট্ৰান্সপৰ্টৰ ওপৰত অলপ জানিব লাগিব কিমানটা প্ৰশ্ন আহিব 20টা প্ৰশ্ন আহিব 1 নম্বৰকে তো এই তিনিটা কেটেগৰীৰ এ বি সি তিনিটা কেটেগৰীৰ প্ৰশ্ন আমাৰ সমাচাৰ পাঠশালাত পাই যাব খালি 2024ৰ সম্ভাব্য কোৱেশ্যনেই নহয় লাষ্ট 2022 যেটো পৰীক্ষা হৈ গৈছিলে সেই পৰীক্ষাৰ সলিউশনখিনিও আপোনালোকে পাব গতিকে সোনকালে সমাচাৰ পাঠশালা জইন কৰি লওক মোৰ প্ৰফাইল ভিজিট কৰক সাবস্ক্ৰাইব কৰক আৰু পঢ়া আৰম্ভ কৰি দিয়ক আপোনাৰ প্ৰিপাৰেচন আৰম্ভ কৰি দিয়ক ভাল লাগিলে শেয়াৰ কমেন্ট কৰিব থ্যাংক ইউ দেখা হ'ব নেক্সট ভিডিঅ'ত